এক নম্বৰ প্ৰশ্নটো হৈছে অসমৰ চাৰিসীমা উল্লেখ কৰা। উত্তৰটো হৈছে অসমৰ পূবে নাগালেণ্ড আৰু মণিপুৰ, পশ্চিমে পশ্চিমবংগ, উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ, দক্ষিণে মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম। ২ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ কোনে ৰচিত? উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচিত। ৩ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ কিমান চনত আৰু প্ৰথমে ক'ত প্ৰকাশ পাইছিল? উত্তৰটো হৈছে বাঁহী আলোচনীত ১৯০৯ চনত। ৪ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মাটিকালি কিমান? উত্তৰটো হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। ৫ নম্বৰ প্ৰশ্নটো হৈছে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? উত্তৰটো হৈছে ৩,১২,০৫,৫৭৪ জন। ৬ নম্বৰ প্ৰশ্নটো হৈছে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান? উত্তৰটো হৈছে ৭২.১৯%। ৭ নম্বৰ প্ৰশ্নটো হৈছে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ প্ৰতি ১০ বছৰত জন্মৰ হাৰ কিমান? উত্তৰটো হৈছে ১৭.৭%। ৮ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ পৌৰসভা কিমানখন? উত্তৰটো হৈছে ৮৪খন। ৯ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জনবহুল গাঁওখনৰ নাম কি? উত্তৰটো হৈছে শুৱালকুছি। ১০ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ সৰ্বাধিক? উত্তৰটো হৈছে কামৰূপ মহানগৰত। ১১ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰু জিলাখনৰ নাম কি? উত্তৰটো হৈছে দক্ষিণ শালমাৰা মানকাচৰ। ১২ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্বনিম্ন জনবসতি ঘনত্ব জিলাখনৰ নাম কি? উত্তৰটো হৈছে ডিমা হাছাও। ১৩ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্বাধিক জনবসতি ঘনত্ব জিলাখনৰ নাম কি? উত্তৰটো হৈছে কামৰূপ মহানগৰ। ১৪ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ব্যক্তিগত টিভি চেনেলটোৰ নাম কি আৰু ই কিমান চনৰ পৰা সম্প্ৰচাৰিত হৈছিল? উত্তৰটো হৈছে এনি টিভি ২০০৪ চনৰ ১৭ মাৰ্চৰ পৰা সম্প্ৰচাৰিত হৈছিল। ১৫ নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত? উত্তৰটো হৈছে অসম দেশ। ১৬ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন নদী বিশ্বৰ দ্বিতীয় ঘোলা নদী ৰূপে পৰিচিত? উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ নদী। ১৭ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্বোচ্চ শৃংখটোৰ নাম কি? উত্তৰটো হৈছে নামচা বৰুৱা। ১৮ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন বিলক হলিডে ৰিসৰ্ট বুলি কোৱা হয়? উত্তৰটো হৈছে দ্বীপৰ বিলক। ১৯ নম্বৰ প্ৰশ্নটো হৈছে অসম ডাক চক্ৰ কিমান চনত গঠন কৰা হৈছিল? উত্তৰটো হৈছে ১৯৭৮ চনত। ২০ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ভিতৰত প্ৰথম জাপানী আৰ্হিৰ ডিজেল চালিত ফেৰীখনৰ নাম কি আৰু এইখনক ক'ত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল? উত্তৰটো হৈছে পানছৈ। এইখনক গুৱাহাটীৰ উজান বজাৰত উদ্বোধন কৰা হৈছিল। ২১ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰটো হৈছে গোপীনাথ বৰদলৈ। ২২ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ৰাজ্যপালৰ নাম কি আছিল? উত্তৰটো হৈছে ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰি। ২৩ নম্বৰ প্ৰশ্নটো হৈছে আসুৰ সম্পূৰ্ণ নাম কি? উত্তৰটো হৈছে অল আছাম ষ্টুডেণ্টছ ইউনিয়ন। ২৪ নম্বৰ প্ৰশ্নটো হৈছে পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম কি? উত্তৰটো হৈছে লৱ কুশৰ যুদ্ধ আৰু গীত গোবিন্দ। ২৫ নম্বৰ প্ৰশ্নটো হৈছে হস্তি বিদ্যানৱ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে সুকুমাৰ বৰকাইটে। ২৬ নম্বৰ প্ৰশ্নটো হৈছে কাৰ অনুগ্ৰহত হস্তি বিদ্যানভ পুথিখন ৰচনা কৰা হৈছিল? উত্তৰটো হৈছে আহোম স্বৰ্গদেৱ শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ অনুগ্ৰহত। ২৭ নম্বৰ প্ৰশ্নটো হৈছে হস্তি বিদ্যানভ পুথিৰ মূল কি? উত্তৰটো হৈছে সংস্কৃতৰ গজেন্দ্ৰ চিন্তামণি। ২৮ নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান সময়ত চলি থকা আটাইতকৈ জনপ্ৰিয় বাতৰি কাকতখনৰ নাম কি? উত্তৰটো হৈছে অসমীয়া প্ৰতিদিন। ২৯ নম্বৰ প্ৰশ্নটো হৈছে ভানুনন্দন কোনজন লেখকৰ নাম? উত্তৰটো হৈছে সূৰ্যকুমাৰ ভূঞা। আৰু ৩০ নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যকুমাৰ ভূঞাৰ গৱেষণামূলক গ্ৰন্থখনৰ নাম কি? উত্তৰটো হৈছে এংলো আছামিজ ৰিলেশ্যন।